নমস্কাৰ 360 ইনসাইডৰ সমূহ দৰ্শকক বতৰালৈ মই সুম্বৰাই এই মুহূৰ্তত স্বাগতম জনাইছো। এতিয়া লৈ আহিছো বতৰ কেন্দ্ৰিক কিছু তথ্য। আজিৰ দিনটোত বতৰে ক'ত কি ধৰণে ক্ৰিয়া কৰিব সেই সমূহ তথ্য লৈ আহিছো আপোনালোকৰ মাজলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বতৰে বিভিন্ন ধৰণে ক্ৰিয়া কৰিছে। বিগত কেইটামান দিনত কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছিল, কিন্তু এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে যে এতিয়া এইগিটা দিনত বিগত দিনত যদিও ঘন কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছিল, এতিয়া যেন তাৰ বিপৰীতমুখীহে হৈ পৰিছে। এতিয়া সমগ্ৰ অঞ্চলতে কিছু কিছু ঠাইত বহুত বেছি পৰিমাণে প্ৰচুৰ পৰিমাণে ৰ'দ ওলোৱা দেখিবলৈ পোৱা গৈছে। কিছু কিছু ঠাইত এতিয়াও ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ দিনটোত বতৰ কি ধৰণে ক্ৰিয়া কৰিছে সেইসমূহ তথ্য লৈ আহিছো আপোনালোকৰ মাজলৈ। মই কেইখনমান ঠাই কিছু আজিৰ দিনটোত বতৰে কি ধৰণে থাকিব সেইসমূহ তথ্য আপোনালোকক জনাবলৈ ওলাইছো। 360 ইনসাইডৰ দৰ্শকক আজিৰ দিনটোত বতৰ কেন্দ্ৰিক কিছু তথ্য দিব ওলাইছো। পোনপ্ৰথমে মই গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ সৰ্বনিম্ন লগতে AQI কিমান পৰিমাণে থাকিব সেইসমূহ তথ্য এই মুহূৰ্তত দিব ওলাইছো। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা থাকিব 30 ডিগ্ৰী চেলছিয়াছ, লগতে সৰ্বনিম্ন 16, আৰু গুৱাহাটী মহানগৰী আজিৰ দিনটোৰ AQI হৈছে 48। যোৰহাটৰ সৰ্বোচ্চ তাপমাত্ৰা আজিৰ দিনটোত 30 ডিগ্ৰী চেলছিয়াছ, লগতে সৰ্বনিম্ন 15, আৰু যোৰহাটৰ AQI 114। এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী আৰু যোৰহাটৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় একে। যোৰহাটতো 30 ডিগ্ৰী চেলছিয়াছ আৰু গুৱাহাটীতো 30 ডিগ্ৰী চেলছিয়াছে বৰ্তমানলৈকে বতৰত তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে, আৰু বতৰ বিজ্ঞান কেন্দ্ৰই সেইসমূহ জাৰি কৰিছে। এতিয়া ডিব্ৰুগড়ৰ সৰ্বোচ্চ তাপমাত্ৰা আজিৰ দিনটোত 31 ডিগ্ৰী চেলছিয়াছ, লগতে সৰ্বনিম্ন 15, আৰু ডিব্ৰুগড়ৰ AQI আজিৰ দিনটোত 81। তেজপুৰৰ সৰ্বোচ্চ তাপমাত্ৰা আজিৰ দিনটোত 30 ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন 21, লগতে তেজপুৰত আজিৰ দিনটোত AQI থাকিব 84। উত্তৰ লখিমপুৰৰ সৰ্বোচ্চ তাপমাত্ৰা আজিৰ দিনটোত 30 ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন 17, আৰু উত্তৰ লখিমপুৰৰ আজিৰ দিনটোৰ AQI হৈছে 36। 360 ইনসাইডৰ দৰ্শকক জনাই আছো আজিৰ দিনটোত কেইখনমান ঠাইত বতৰে কি ধৰণেৰে ক্ৰিয়া কৰিছে। লগতে বঙাইগাঁৱত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা হৈছে 29 ডিগ্ৰী চেলছিয়াছ, সৰ্বনিম্ন 14, আৰু বঙাইগাঁৱৰ AQI আজিৰ দিনটোত থাকিব 126। নলবাৰীৰ সৰ্বোচ্চ তাপমাত্ৰা আজিৰ দিনটোত 30 ডিগ্ৰী চেলছিয়াছ, লগতে সৰ্বনিম্ন 18, আৰু নলবাৰী AQI আজিৰ দিনটোত 129। একেবাৰে শেষৰখন ঠাইৰ নাম ল'ব লৈছো নগাঁৱৰ সৰ্বোচ্চ তাপমাত্ৰা আজিৰ দিনটোত 30 ডিগ্ৰী চেলছিয়াছ, লগতে সৰ্বনিম্ন 20, আৰু নগাঁৱত আজিৰ দিনটোত AQI থাকিব 108। আজি 360 ইনসাইডৰ দৰ্শকক বতৰ কেন্দ্ৰিক তথ্য কিছু জনালো কেইখনমান ঠাই। গতিকে আপোনালোকৰ ঠাইত আজিৰ দিনটোত বতৰে কি ধৰণেৰে ক্ৰিয়া কৰিছে আমাক কমেণ্ট ছেকশ্যন যোগে জনাবলৈ নাপাহৰিব, কিয়নো বতৰ সলনি হোৱাৰ লগে লগে আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। গতিকে সেইসমূহ আপোনালোকে আওকাণ নকৰি নিজৰ যত্ন ল'ব। আজি বতৰৰ পৰা মই সুম্বৰাই ইমানতে বিদায় মাগিছো। পুনৰ উভতি আহিম, চাই থাকিব 360 ইনসাইড।